Hello guys, welcome back to my channel. আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই গৈ আছোঁ এটা জেগালৈ কাম এটা কৰিবলৈ লগৰকেইটা। কাম মানেনো আমি ইয়াত কিনো কাম কৰিম, লগৰকেইটাই ফটককৈ ফোন কৰি মাতিলে বোলো আহাচোন ভিডিঅ' এটা বনাওঁ কমেডি, আৰু মই বাচন দি লৈ ওলাই গ'লোঁ ফককৈ। আৰু হয়তো আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল লাগিব, শেষলৈকে চাই থাকিব। তেনেহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভ্ৰুম 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 এইফালৰ পৰাই যাওঁ দে। Oh my god, অলপ বাচিলি। এইফালে দোকান চোকান বজাৰ চজাৰ পাইছোঁ, পানী চানী খাই লওঁ নেকি দেই? নাখাওঁ দে, পামগৈ এতিয়া। পইচা দি কি কিনিব লাগে ন, ৰুমতে খাব পাম। Oh my god, আইও কি ৰাস্তা বনাইছে, ইমানো বিয়া চিৰি সৰু ৰাস্তা। Oh my god, oh my god, আপনি আগত যাবলৈ নিদিয়ে, গাড়ী চাহ ইমান লাইন। মোৰতো ডাঙৰ গাড়ী নহয় না, সেইকাৰণে যাব লাগবা আৰু পিছে পিছে বলক যাই থাকোঁ। বেয়া গৰম লাগছে কিন্তু মোক। যা যা বোপাই তই আগত যা। ইফালে যাব লাগব এতিয়া মই। মানে কি ক'ম আৰু, ৰাস্তাটো ইমান বেয়া, ঠেকেচা খাই খাই পালোহি আৰু যেনে তেনে টিকা চিকা সিজি গ'ল চাগে। মইনো আৰু কি শ্বুটিং কৰিম ভাবি আছোঁ আৰু দে, যেনে তেনে পালোহি, এতিয়া আৰু সোমাওঁ। আহি পালোঁ। কোনোবা আছেনে গৃহস্থ? বাচন্তি আৰু মোৰ ভৰি চৰি বুঢ়া আঁঠুৰ বিষাই গ'ল। যাওঁ ৰ'বা। সৰু বোলো জেগা এটা চাই পাইছোঁ, ইয়াতে ভৰাব লাগিব। ভৰাই দি দে, কোনোবাই লৈ নিবলৈ হৈছে। তুমি ইয়াতে থাকা, মই আহি আছোঁ। বহুত ভাগৰ লাগিলে, বহুত ভাগৰ লাগিলে, চাইকেল চলাই একদম মাথা চাথা বিষাই গ'ল মোৰ। এতিয়া যাওঁ আৰু গৰমত একদম খতম আৰু আহিছোঁ। মানে কলম বহি লৈ পূৰা দাদাই স্ক্ৰিপ্ট লিখি আছে মানে, আৰু আগলৈ চাই থাকক ভিডিঅ'টো। এতিয়া শ্বুটিং শুৰু হ'ব আৰু। মানে বন্ধুসকল, মই আহি পোৱা বহুত দেৰিয়েই হ'ল। বহুত দেৰিৰ পাছত মানে 2 ঘণ্টামান পাছতহে শ্বুটিং আমাৰ ষ্টাৰ্ট কৰিবলৈ লোৱা হৈছে। কি কৰিলে সিহঁতকেইটাই মানে বহুত টাইম লগাই দিলে। চ' একো নাই, যি হওক এতিয়া আমি কাম আৰম্ভ কৰিবলৈ লৈছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব আপোনালোকে। বন্ধুসকল, আপোনালোকে এটা কথা নিশ্চয় ভাবিব যে ৰুমটো অলপ সৰু, তো আমি ৰুমটোৰ ভিতৰতে সকলোখিনি কাম কৰিব চেষ্টা কৰিছোঁ। আৰু এতিয়া ওলাব মোৰ এক্টিং কৰা দৃশ্য। अबे हद, मेरे को कुछ भी करना है, मेरा साथ साथ मेरा माँ बाप को भी रोशन करना है। अबे अकल नहीं क्या, नाम रोशन करना है। মানে আপোনালোকে এটা কথা জানেনে, মই মানে কেতিয়াও মানে এক্টিঙেই কৰি পোৱা নাই। মই একোৱেই নাজানো এক্টিং। ফাৰ্ষ্ট টাইম মানে সৰু হওক যিয়ে হওক ভিডিঅ' আৰু ন, কেমেৰা আগত ওলাইছোঁতো। তো মানে ফাৰ্ষ্ট টাইম আজি কৰিছোঁ, কি হৈছে মই নিজেই গম পোৱা নাই। আৰু আমাৰ ইয়াত কেমেৰামেন, ডাইৰেক্টৰ মানে বেলেগ কোনো নহয়, আমিয়ে চব নিজে। আমি যিকেইটাই 5টা 4টাই কৰি আছোঁ, গোটেইকেইটা আমিয়ে, চব মানে আমিয়ে। তো আপোনালোকে চাই থাকক আৰু চাই থাকক। वो आदमी बनूंगा। रेडी? की कभी वो आदमी बनूंगा। रेडी? रेडी? 1 2 3 एक्शन।
वो आदमी बनूंगा এটা বিয়া কৰাৰ তুমি কিমান বিয়া কৰাবি কি ক'লে मैं बड़ा होके वो आदमी बनूंगा हेलो আৰু অলপমান তা বাকি হে অলপমান ধৈৰ্য ধৰা দেখি পাবা অলপমান এইটো এতিয়া কইনা বনিব বেছি ৱেট নহয় करता है অকমান ৱেট करता है আৰু এইটো মৰ্ড নহয় এইটো মৰ্ডে হয় ভাই গাড়ি এতিয়া মানে আমাৰ ভিডিঅ'টোত এজনী ছোৱালী প্ৰয়োজন হৈছিলে তো ছোৱালী নাই এতিয়া ল'ৰাকেইটাৰ মাজতনো আমি ক'ত ছোৱালী পাওঁ তো ইয়াকে আমি ছোৱালী বনাবলৈ জোৰ জবজ কৰিছোঁ মানে ছোৱালী বনিবলৈ তো সি অলপ টান পাইছে তথাপি আমি তাক জোৰ জবজ কৰি হ'লেও বনাইছোঁ তো চাওক ভিডিঅ'টো চাওক Yeah, boy, oh, man. তো আপোনালোকে বেয়া চা নাপাব আৰু ছোৱালী নাই আমাৰ লগত এতিয়া ছোৱালী পাৰ্ট এজন লাগে আমাক ইয়াকে আমি ছোৱালী বনাই আছোঁ এয়া তৈয়াৰ কৰি থকা হৈছে ছোৱালী বনাবলৈ লাডু এজন মিস্ত্ৰীজন মিস্ত্ৰী ঐ ইমান ডাঙৰ বনাইছ যে লাগিব কি ভৰাই দিছে তোমাক অলপমান বহি লৈছোঁ ভাগৰ লাগিলে বহুত ভাগৰ লাগিলে গৰম উঠিলে অলপমান আৰু আজি কি হ'ল কি নহ'ল গোটেইখিনি ভিডিঅ'টোত ভালকৈ দেখুৱাম ব্ৰেক টাইম আমি চাহ খালোঁ এতিয়া ময়ো খালোঁ চবে বাবা কৈ দিয়া ভিডিঅ'টো চাবলৈ কি বুলি কওঁ ভিডিঅ'টো চাবলৈ কৈ দিয়া আমি যিটো ভিডিঅ' এতিয়া শ্বুটিং কৰি আছোঁ আমি বহুত কষ্টকৈ এটা ভিডিঅ' বনাইছোঁ আপোনালোকক নিশ্চয় পচন্দ লাগিব আৰু যি নহওক ভিডিঅ'টো মানে আপোনালোকক চাই পেলাই এনজয় কৰিব লগতে আপোনালোকে লেংগুৱেজটো শুনিব বিশেষ লেংগুৱেজটোত আপোনালোকে আৰু বেছি মজা পাব আৰু লাষ্টৰ এণ্ডিংটো চাব আমাৰ এজনী ছোৱালী আছিলে তাত ছোৱালীজনী খালি সেইটো চাব আপোনালোকে গাইজ প্লিজ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব ঠিক আছে থেংক ইউ কিবা কবি ডাইৰেক্টৰ বাবা ভাই ভিডিঅ' একদম ধাচু বনিছে ধাচু অসমীয়াত কি বুলি ক'ব ধাচু বুলি ক'লে একদম চুপাৰ ডুপাৰ ৰচোন অসমীয়াত যদি চুপাৰ ডুপাৰ কয় ইংলিছত কি ক'ব এনেকুৱাকৈ শ্বেয়াৰ কৰক যাতে আমাৰ চেনেল একদম পুৰা ইণ্ডিয়াত ধাৰ ফেলি যায় ঠিক আছে কষ্ট হ'ল ন আৰু হাই গাইজ নতুন ভিডিঅ' এটা আহি আছে আপোনালোকৰ মাজলৈ লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰিব আৰু আপোনালোকে তো গাইজ ফাইনেলি আমাৰ শ্বুটিং শেষ হৈ গ'ল এতিয়া মই যাবলৈ ওলাই আছোঁ ঐ ল বাই থাক দেই ঐ ল মই যাবলৈ ওলালোঁ আৰু বাই গাইজ শ্বুটিং শেষ হৈ গ'ল আজি আমাৰ ভিডিঅ'টো পাব আৰু ন ঐ ল কিবা কৰি যাম বাই চল और मिलेगा जल्दी हाँ ठीक है जा रहा ঐ ল বাই বাই এতিয়া মই যাব ওলাইছোঁ যাওঁ দেই তো গাইছ এতিয়া ধুমাধুম যাব লাগে আৰু মোৰ বহুত লেট হৈ গ'ল 1 ঘণ্টা বুলি মাতিলে লগৰজনে মোক পুৰা দিনটো লগাই দিলে অ' মাই গড तो ये है मेरा बासंती निकल जाओ मेरा स्टैंड भी टूटा दिया ओ ইমান ডাঙৰ কেমেৰাডাল লগাই দিছে মোৰ ষ্টেণ্ড চব খতম মোবাইলৰ মানে এইটো ষ্টেণ্ডটো চল বাচনটি এতিয়া নিকাল আৰু আমি যাব লাগে ৰুম আইও মা আইয়া তো গাইজ ভেৰি চৰি কিয়নো মোৰ এই ভিডিঅ'টোৰ তলত আমি শ্বুটিং কৰা ভিডিঅ' লিংকটো দিব নোৱাৰিম আৰু সেই ভিডিঅ'টো এডিটিং কৰোঁতে অলপ সময় লাগিব সেইকাৰণে মই ৰ'বও নহয় তো মোৰ চেনেলটো নতুন ভিডিঅ' দি থাকিব লাগে চ' মোৰ নেক্সট ব্লগটোত মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আৰু গৈ আপোনালোকে চাব আৰু মোৰ চেনেলটো আপোনালোকে কৈ আছোঁ ৰ'ব So please you subscribe. তো বন্ধুসকল তেনেহ'লে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক